টাউন। ইয়াৰ পৰা আমি উত্তৰ দিশে কিছু কিলোমিটাৰ গৈ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানত উপস্থিত হ'মগৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া আপোনালোকে দেখিছে আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূব দিশে থকা এই গেটখনৰ ভিতৰেদি আমি গুৰুজনাৰ জন্মস্থানলৈ আমি সোমাই গৈ আছোঁ। বন্ধুসকল এয়া দেখিছে আপোনালোকে প্ৰৱেশ পথত অন্য এখন গেটৰ নিৰ্মাণ কাৰ্য চলি আছে। এই গেটৰ তলেদি আমি আৰু ৩-৪ কিলোমিটাৰ ভিতৰলৈ গৈ থাকিলে আমি গুৰুজনাৰ জন্মস্থানত উপস্থিত হ'মগৈ। বন্ধুসকল আমি বৰ্তমান উপস্থিত হ'লোহি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। এয়া আপোনালোকে দেখিছে এইখনেই হৈছে মূল প্ৰৱেশ দুৱাৰখন, য'ত ভিতৰত কিছু অংশৰ মেৰামতিৰ কাম চলি আছে। সেইবাবে বৰ্তমান মূল প্ৰৱেশ দুৱাৰৰ পথটো কিছুদিনৰ বাবে বন্ধ কৰি ৰখা হৈছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতেই এই মূল প্ৰৱেশ দুৱাৰৰ খুলি দিয়া হ'ব। আৰু নামঘৰৰ ভিতৰলৈ যাবলৈ অন্য এখন প্ৰৱেশ দুৱাৰ আছে। আমি আপোনালোকক সেইফালেদি নামঘৰৰ ভিতৰলৈ যাম। আৰু নামঘৰৰ এই মূল প্ৰৱেশ দুৱাৰৰ লগতে এটা পুখুৰী আছে। আমি নামঘৰৰ ভিতৰলৈ গৈ আপোনালোকক পুখুৰীও কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল যিখন পুৰণি গেট আছিলে সেইখন বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে সেইখন গেট বন্ধ ৰখা হৈছে। আমি আহি পেলাই এইখন গেটৰ দি নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। গোটেই নামঘৰ ভাগ হৰিনামৰ ধ্বনিৰে উচ্চাৰিত হৈ আছে। আমি সেয়া আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া নিৰ্মাণ কাৰ্য চলিয়ে আছে। অকল এয়া হৈছে ধৰ্মধ্বজা বেদী। ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰা হয় আৰু ধৰ্মধ্বজা বেদীৰ কাষতে এয়া গুৰুগৃহ ভাগৰ নিৰ্মাণ কাৰ্য চলি আছে। আমি আপোনালোকক তাৰো কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল নামঘৰৰ ভিতৰত বৰ্তমান হৰিনাম চলি আছে। তো মই আপোনালোকক অলপমান হৰিনামৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। মই যিহেতু পৰম্পৰাগত সাজপাৰ পিন্ধি নাহিলোঁ বাবে ভিতৰলৈ সোমাব নোৱাৰিম, গতিকে অলপমান আপোনালোকক বাহিৰৰ পৰাই কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকলে দেখিবলৈ পাইছে ইয়াত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে বৰ্তমান মাধৱদেৱৰ জন্মস্থান। বন্ধুসকলে আমি আপোনালোকক নামঘৰৰ কিছু দৃশ্যাংশ দেখাই আছোঁ। নামঘৰ ভাগৰ সন্মুখৰ ভাগ, য'ত মেৰামতি কাম বৰ্তমান চলি আছে। বন্ধু
বন্ধুসকল, ব'লক আমি বৰ্তমান নামঘৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এয়া নামঘৰৰ সন্মুখৰ ভাগৰ দৃশ্য, য'ত এয়া মেৰামতি কাম চলি আছে বৰ্তমান। এয়া আপোনালোকে দেখিবলৈ পাইছে। যিহেতু আমি পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অহা নাছিলোঁ, সেয়েহে নামঘৰ পৰিচালনা সমিতিৰ এজন বিষয়ববীয়াই আমাক ভিতৰলৈ সোমাবলৈ যাব পাৰিম বুলি কোৱাত আমি ভিতৰলৈ সোমাই গৈছিলোঁ গুৰুজনাৰ আশীষ ল'বলৈ। এয়া আপোনালোকে দেখিছে, এইভাগে হৈছে নামঘৰ ভাগৰ মূল আসন ভাগ, আৰু কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। বন্ধুসকল দেখিছে, এয়া বৰ্তমান মূল নামঘৰ ভাগ। ইয়াত সেৱা ল'লোঁ আমি সকলোৱে। মোৰ মা দেউতাহঁত আছে এইফালে, সকলোৱে সেৱা ল'লোঁ। ইয়াত বৰ্তমান নাম গাই হ'ল, এতিয়া প্ৰসাদ দিব, সকলোৱে খাম আমি। তো আপোনালোকক দেখাই আছোঁ, এয়া বৰ্তমান মূল নামঘৰৰ ভাগ। ইফালৰ পৰা আহিব পাৰি মেইনকৈ। এতিয়া বৰ্তমান ইফালে ৰাস্তাটো বনাই আছে অলপকৈ, তো ইফালে আহিব দিয়া আছে। তো চাওক আপোনালোকে, এক ধুনীয়া সুন্দৰ। এয়া আপোনালোকে দেখিছে, ইয়াতেই গুৰুজনাই জন্মগ্ৰহণ কৰিছিলে। ইয়াতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1489 চনত জন্ম লাভ কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল, আৰু গুৰুজনাই জন্ম লাভ কৰা এই ভেটিটো বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে, আৰু এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত দেখিবলৈ অতি শুৱনি হৈ পৰিব। এয়া গুৰুগৃহভাগৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে, আৰু অতি সোনকালে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'লেই গুৰুগৃহভাগ দেখিবলৈ অতি শুৱনি হৈ পৰিব, আৰু লগতে নামঘৰৰ চৌপাশটো লগতে গোটেই অঞ্চলটো শোভাবৰ্ধন কৰিবলৈ সক্ষম হ'ব। এয়া নিৰ্মাণ কাৰ্য চলি থকা কিছু দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। আমি এতিয়া বৰ্তমান মাধৱদেৱৰ থানৰ পৰিচালনা সমিতিৰ কেইজনমান বাপক লগ পাইছোঁ। তো এওঁলোকৰ পৰা কিছু তথ্য আমি জানিব বিচাৰিছোঁ, তেওঁলোকে কিছু ক'ব আমাৰ। আপুনি কৃষ্ণ, মই এই জন্মস্থানৰ নামঘৰীয়া। মই ইয়াত প্ৰায় 12 বছৰমান আছোঁ নামঘৰীয়া কৰি, আৰু ইয়াত মানে বহুত ভকতৰ সমাগম হয়। সদায় 20-25খনৰ শৰাই থাকে। এতিয়া লকডাউনৰ কাৰণে হয়তো অলপ কমিছে, তথাপিও এতিয়া 14খনলৈকে শৰাই হৈছে। গতিকে বহুত ভকতক আমি সেৱা শুশ্ৰূষা ধৰোঁ। মোৰ নাম শ্ৰী মুৰেশ্বৰ বৰা, মই নামঘৰীয়া। আমাৰ এই দুজন মোৰ সংগীবল। কৃষ্ণ, মোৰ নাম ভদ্ৰেশ্বৰ হাজৰিকা। মই এই থান কমিটি ৰংঘন কামতে থাকোঁ। আপোনাৰ নাম?
মোৰ নাম কুণাল শইকীয়া। আমি গোটেই ৰন্ধনৰ দায়িত্ব গোটেই সমস্তখিনি দায়িত্বই পালন কৰোঁ। হয়। তো বন্ধুসকল, আমি এতিয়া বৰ্তমান ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। তো আপোনালোকক দেখুৱালোঁ চব যিমানটো পাৰোঁ। তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ। ধন্যবাদ।